গুড মৰ্নিং সকলোকে মোৰ আজি ভিডিঅ'টোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা সোনকালে উঠি মেলি ঘৰলৈ আহিলোঁ আৰু আমি ওলাইছোঁ আজি নাহৰকটীয়ালৈ। আমাৰ মাহী নামৰূপত থাকে, আপোনালোকে দেখিছে। সেই মাহী মহাৰ দেউতাকৰ সকাম আছে, সেইটো কাৰণে আমি ৰাতিপুৱা সোনকালে উঠি মেলি ওলাই লৈছোঁ আধা আধি। আৰু মই ঘৰতে ওলাম বুলি গোটেই কাপোৰ কানি বেগ চেগ লৈ আহিলোঁ, কাৰণ মানে কি নিপিন্ধো লাগিলে, সেইটো কাৰণে মাহঁতে কেনেকৈ পিন্ধিছে বুলি পেলাই ঘৰলৈ মানে লৈ আহিলোঁ কাপোৰ চব একদম মানে ডাঙৰ বেগ এটা লৈ পেলাই ইয়াতে ওলাই মেলি এতিয়া লাহেদিহে যাম আৰু চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আজি আৰু আমাৰ চুনচুনি মই ভিডিঅ' বনোৱা দেখি ভিতৰৰ পৰা দৌৰ মাৰি আহিছে। আমি এতিয়া ওলালোঁ আৰু যাবলৈ। আমাৰ লগত আমাৰ নৱদাদাও গৈছে, আপোনালোকে হয়তো দেখিয়ে থাকে মোৰ ব্লগত কেতিয়াবা। আৰু ৰাস্তাত গৈ থাকোঁতে কমলা খাই গৈছোঁ আৰু কি খাই গৈছোঁ ঠিক নাই। এতিয়া আমি নাহৰকটীয়া পাই গ'লোহি আৰু অকণমান বজাৰ চজাৰ কৰিবলৈ গাড়ী ৰখাই পেলাই আহিছোঁ। সকামৰ কাৰণে আপানি চাউহতি চানা কল নাৰিকল এইবিলাক কিবাকিবি কিনি ল'লে। তাৰপিছতে আমি চাহ খাবলৈ গ'লোঁ আৰু পাই গ'লোহি। আৰু এয়া হৈছে আমাৰ মাহী, বহুত দিনৰ পাছত লগ পালোঁ। আৰু আপোনালোকেও চাগে বহুত দিনৰ পাছত দেখিছে, যিসকলে মোৰ ব্লগ একেবাৰে প্ৰথমৰ পৰা চাইছে তেখেতসকলে চিনি পাব। এইফালে আমাৰ মহা, আৰু সকামখন আমাৰ মহা দেউতাকৰে হয়। উলুজনী ন কি হ'ল খাই কৈ দিয়া আকৌ। বহুত দিনৰ পিছত আমাৰ সুন্দৰীক লগ পালোঁ আৰু বহুত দিনৰ পিছত। এইটো আমাৰ মাহীহঁতৰ ঘৰ আৰু এইফালে ৰাস্তাটো আমাৰ এনাই ঘৰলৈ যায়। আমাৰ শচীনৰ দাড়িখিনি দেখিছেনে আপোনালোকে? মামীয়ে চাহ বনাই দিলে, চাহো খালোঁ, খাই মেলি ঘৰে অকণমান ফুৰিলোঁ। এয়া হৈছে আমাৰ এনাই, আমাৰ পুথা ভাগৰ ভনীয়েক। এতিয়া ইমান ধুনীয়াজনী হৈ আছে। এইফালে আৰু দুজনী বহি আছে। গোটেই তিনিজনী আমাৰ পুথা ভাগৰ ভনীয়েক, আমাৰ মাহঁতৰ পেহীয়েক হয়। এতিয়াও ইমান ধুনীয়াকেইজনী হৈ আছে। কিবা এটা কৈ দিয়া, মই দেখিবলৈ কেনেকুৱা হ'লোঁ? মই কেনেকুৱা হ'লোঁ? 70 বছৰ হ'ল বয়স মোৰ। সঁচাকৈ 70 বছৰ? চেহেৰাটো কেনেকুৱা হ'ল, দেহাটো ঠিক নাই। 70 বছৰ বয়স হ'ল যদি ধুনীয়া হৈ আছে। ধুনীয়া হৈছে এতিয়া। মোৰ মায়ে আগতে এই গ্ৰীণ পিন্ধি থকা গৰাকী দুইজনী মিলিয়ে আছে। একেলগতে বিহু নাচিছিলে। সম্বন্ধত মাৰ পেহী হয়, কিন্তু দুইজনী সৰুৰ পৰা একেলগতে ডাঙৰ হোৱাৰ কাৰণে বেষ্ট ফ্ৰেণ্ড আৰু একেলগত বিহু নাচিছিলে। আৰু এইগৰাকীও আমাৰ এনায়ে হয়, কেমেৰাত ওলাবলৈ লাজ কৰিছে। তাৰপিছতে আমি খাবলৈ আহিলোঁ, একদম পূৰা টাইমত খাবলৈ বুলি পাইছোঁ। খাই ল'লোঁ, সেইটো কাৰণে ৰাতিপুৱা ৰুটি এটা খাই আহিছিলোঁ অকল। আমি এতিয়া ভাত পানী খাই মেলি অকণমান ৰিলছ ফটো মাৰি লৈছোঁ। এখেতক মই ৰিলছ বনাই দিছোঁ আৰু মই নিজেও বনালোঁ বাৰু। তাৰপিছত এতিয়া যাবলৈ হ'ব অকণমান দেৰি পাছত। এতিয়া এনেই ৰখি আছোঁ ৰাস্তাত, সকামৰ ঘৰ আমনি লাগিছে বহি সেইটো কাৰণে এনাই ঘৰলৈও গ'লোঁ, চবলৈ গৈ মেলি এতিয়া ৰখি আছোঁ আৰু। ই নিজে নগ'ল মিছা আমাৰ লগত। আৰু এইখন হৈছে আমাৰ মৰাণ গামোচা, আমাৰ খুৰীয়ে বোৱা হয়। এইখন দেখিছে আপোনালোকে, খুৰীয়ে নিজে ফুল বাচিছে এখন ধুনীয়াকৈ। মৰাণ গামোচাখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ গামোচাখন, মৰাণ গামোচাখন। এতিয়া আমি বহি আছোঁ টুকটুকি এখনত। কোনে কিনি দিলে চিপছ কৈ দিয়া? অঁ বাই বাই মামি। ক'লৈ গ'লা? বাই বাই বুলি কৈ দিয়া। বাই বাই, আকৌ আহিবা দেই।
এইফালে আমাক সকলোৱে বিদায় দিবলৈ আহিলে আৰু দেৰিও হ'ব, সেইটো কাৰণে ইয়াৰ পৰা অকণমান সোনকালে ওলাই দিলোঁ। এনেও গৈ পাওঁতে আন্ধাৰেই হ'ব। নিশা বহুত ভাল লাগে জানানে সেইদিনা দেখা আকৌ নাই দেখা আৰু ইয়াত এখেতক লগ নোপোৱাকেনো কেনেকৈ ঘূৰি যাওঁ, সেইটো কাৰণে সোমালোঁ। আৰু ইয়াত চাহ পানী খাবলৈ কাপ চাপ ধুই মেলি ৰেডি কৰি থৈছে। দেখিছেনে আমাৰ কিমান কামিয়াল ছোৱালী এইবিলাক। আৰু সেয়াই আৰু মানে এই আহিলে বা আমাৰ যোনো আহক লাগে একদম পুৰা এক্সাইটমেণ্ট বেছি হৈ যায়। বেছিকে মানে এক লগ পোৱা এতিয়া 2 দিন হৈছে, অলপ বহুত দিনৰ লগ পাইছে। পুৰা ঘৰ চৰ একদম চিক চাক কৰি থৈছে এখেতে, দেখিছে। সেইটোৱে হেঁপাহ বুলি কয়। সেয়াই আৰু বাই বাই। আকৌ একেবাৰে 30 তাৰিখে লগ পাম আৰু ন। হেৰি আৰু পুৰণা বছৰ বিদায় দিম আৰু গোটেইখিনি লগতে। বাই 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 বাই। আৰু ঘৰ পালোহি। ঘৰ পাই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু মই মাজৰ মধুস্মিতা বাহঁতৰ ৰুমটোলৈ আহি লৈছোঁ, কাৰণ ইয়াত মানে লাইটটো নতুনকৈ লগাই থৈছে, পূৰা পোহৰ উঠে, সেইটো কাৰণে। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আৰু। মাহীহঁতৰ ঘৰলৈ যোৱা, সকাম খোৱা মেলা, আহা আৰু গাড়ীত আহিলে এনেও ভাগৰ লাগে, সেইটো কাৰণে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু নতুনকৈ যদি কোনোবাই চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই আৰু। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।